শব্দৰ আৰম্ভণিতেই বেয়া শব্দ। কোন তুমি? আছু ক'ৰ পৰা আহে? আছু ক'ৰ পৰা আহে? আছু ক'ৰ পৰা চলে? আছু ক'ৰ পৰা চলে? আছু ক'ৰ পৰা ফাইণ্ডিং হয়? আছু ক'ৰ পৰা ফাণ্ডিং হয়? আমি নাজানো নেকি? আমি নাজানো নেকি? বিধায়কৰ অসভ্যালিৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেল। প্ৰত্যেকটো শব্দৰ আৰম্ভণিতে অসভ্য মাত। তই কোন? তুমি কোন? তুমি কোন দিনৰ আছু? মই আছু নহয়। আছু কৰ্মকৰ্তাই কৰা এটা ফোন কলত এগৰাকী বিধায়কৰ দুৰ্ব্যৱহাৰ। মুখত বেয়া মাত নমতাকৈ যেন এটাও কথাই নক'ব। অশালীন শব্দ প্ৰয়োগ কৰি কথা পতা এগৰাকী ৰাজ্যৰ প্ৰতিনিধি মানকাছৰ সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলাম। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক আছুৰ ধন সংগ্ৰহ কৰি ফুৰা নেতা বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে। সেই মন্তব্যৰ উত্তৰ বিচাৰি এগৰাকী আছু নেতাই ফোন কৰিছিল বিধায়ক আমিনুল ইছলামক। ফোন কৰোঁতেই এনে ব্যৱহাৰ কৰে বিধায়কগৰাকীয়ে। ফোন কলৰ অডিঅ' ভাইৰেল হোৱাৰ পিছতে আমিনুল ইছলামৰ বিৰুদ্ধে আৰম্ভ প্ৰতিক্ৰিয়াৰ। আছুৰ ফাইণ্ডিং সম্বন্ধেও কটু মন্তব্য কৰে মানকাছৰ বিধায়ক আমিনুল ইছলামে। পূৰ্বেও বহুতৰ বিষয়ে যা তা মন্তব্য কৰি বিতৰ্কত সোমাই পৰে আমিনুল ইছলাম। বিতৰ্কিত মন্তব্য কৰি নিজকে চৰ্চাত ৰাখি ভাল পায় বিধায়কগৰাকীয়ে। কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত বিধায়ক আমিনুল ইছলামে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে নানা মন্তব্য কৰিছিল। তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত ৰাণীগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন আছু কৰ্মী গণেশ চন্দ্ৰ নাথে লুৰিণজ্যোতি গগৈ সন্দৰ্ভত তথ্যবিহীনভাৱে তেনে মন্তব্য নকৰিবলৈ আহ্বান জনাইছিল। হয়, কিছুদিন পূৰ্বে মানকাছৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই সংবাদ মাধ্যমত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে নানা মন্তব্য কৰিছিলে আৰু তাত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নামটো সাঙুৰ খাইছিলে। যিহেতু তেখেতে তথ্যবিহীনভাৱে কথাবোৰ কৈ আছে, মই নিশ্চিত যে তেখেতে তথ্যবিহীনভাৱে কথাবোৰ কৈ আছে। সেইখিনি মই জানিবৰ কাৰণে তেখেতক তথ্যবিহীনভাৱে সংবাদ মাধ্যমত মন্তব্য নকৰিবৰ আহ্বান জনাবৰ কাৰণে মই তেখেতক ফোন কৰিছিলোঁ যে আপুনি যিবোৰ কথা কৈ আছে আপোনাৰ তাত সঠিক তথ্য আছে নেকি। তো মই পৰিচয় দিছিলোঁ, মই এজন আছুৰ প্ৰাক্তন কৰ্মী হয়, ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য হিচাপে মই তেখেতক পৰিচয় দিয়াৰ পিছত তেখেতে যি অশালীন মন্তব্য কৰিবলৈ ধৰিলে, গালি গালাজ কৰিবলৈ ধৰিলে, এইখিনিৰ পৰা স্পষ্ট যে বিধায়ক এজনৰ মুখতে যদি এনেকুৱা ধৰণৰ অশালীন মন্তব্যবোৰ, অশালীন ভাষাবোৰ প্ৰয়োগ কৰে বিধায়ক এজনে, তো ক'বলৈ লাজ লাগি আছে। আৰু এইখন অসমতে যে এনেকুৱা ধৰণৰ বিধায়ক আছে, মই আচৰিত নিজে। অসমবাসী হিচাপে মই লাজ পাইছোঁ। বিধায়ক এজনক ৰাইজে বিধানসভালৈ পঠায়। গতিকে আপুনি ৰাইজৰ কথা চিন্তা কৰক, ৰাইজৰ হৈ কাম কৰক, সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰক, ৰাইজৰ লগত শালীনভাৱে কথা ক'বলৈ শিকক। অনাগত দিনত নিশ্চয় আপোনাক ৰাইজে আঁকোৱালি ল'ব। আৰু সেই খঙতেই অগ্নিগৰ্ভ হৈ উত্তৰ দিয়াৰ বিপৰীতে অশালীন মন্তব্যৰে নিজৰ পৰিচয় দাঙি ধৰিছে বিধায়ক আমিনুল ইছলামে। হেল্ল', এইটো আমিনুল ইছলাম ডাঙৰীয়া হয় নেকি? হয়, আমিনুল ইছলাম হয়। নমস্কাৰ ডাঙৰীয়া, মই বিলাসীপুৰৰ পৰা ক'লোঁ। মই গণেশ চন্দ্ৰ নাথ, প্ৰাক্তন আছু। হয়, কওক। আচ্ছা, কিছুদিন পূৰ্বে আপোনাৰ এটা সাক্ষাৎকাৰত মই দেখিলোঁ, আপুনি প্ৰায় 5-6 দিনমান আগতে এটা সাক্ষাৎকাৰত কৈছিলে যে লুৰিণজ্যোতি গগৈ আছুৰ চান্দা তোলা নেতা। হয়। তো আপোনাৰ তাত তেনেকুৱা কিবা তথ্য প্ৰমাণ আছে নেকি যে লুৰিণজ্যোতি গগৈ চান্দা তোলা? মানে লুৰিণজ্যোতি গগৈ বা আছুৰ কোনোবা নেতাই চান্দা তোলা আপোনাৰ তাত তেনেকুৱা কিবা তথ্য প্ৰমাণ আছে নেকি আপোনাৰ তাত? কিয় লাগে নেকি আপোনাক? হয়তো লাগিছিলে। আপুনি যিহেতু কৈছে কথাবোৰ, সাক্ষাৎকাৰত ক'লে যে লুৰিণজ্যোতি গগৈ আছুৰ চান্দা তোলা নেতা, তো নিশ্চয় আপুনি প্ৰমাণখিনি দিলে আমি ভাল পাম। দিম দিয়ক, আপোনাক কিয় দিম মই এনেকৈ? মানে আপুনি ক'লে যে লুৰিণজ্যোতি গগৈ আছুৰ দিম, যদি কোনোবাই লুৰিণে মোক সোধে মই দি দিম। চান্দা কি কথা? গম পাইছো। আছু ক'ৰ পৰা আহে, আছু ক'ৰ পৰা চলে, আছু ক'ৰ পৰা ফাণ্ডিং হয়, আমি নাজানো নেকি? তো তথ্য প্ৰমাণ নোহোৱাকে আপুনি এইবোৰ কথা নক'ব। কোন তুমি? হেল্ল', কোন তুমি? মই গণেশ চন্দ্ৰ নাথ, মোৰ নাম গণেশ চন্দ্ৰ নাথ হয়। মই আছুৰ হয়। কথা নক'ম, মই আছো নহয় নেকি? মানে আপুনি এইবোৰ কথা নক'ব, আমি আছুৰ কথা তেনেকে নক'ব আপুনি। তুমি কোনদিনৰ আছো? মই বহুত চিনিয়ৰ আছো মই।
বুজা নাই মই বিলাসীপাৰাৰ পৰা আটোৱাৰ ৰহমানৰ ৰিপৰ্ট কাৰেণ্ট ট্ৰেড আছাম।